নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেললৈ। এইযোৰ কাপোৰ মই স্ক্ৰীন প্ৰিণ্টিং কৰি উলিয়ালোঁ। এইবোৰ আগতেও বহুত কৰিছোঁ, পিন্ধিছোঁ, খুব ভাল লাগে, সকলোৱে কৰি চাব পাৰে। তাৰ কাৰণে মই এয়া মিডিয়াম 2 চামুচ ল'লোঁ। আজি মই যিহেতু চিলভাৰ কালাৰটো কৰিম, সেইটো কাৰণে এয়া চিলভাৰ কালাৰটো 2 চামুচ উলিয়াই ল'লোঁ। তাৰপিছত তাতে ভালকৈ মিক্স হ'বৰ বাবে মই ৰিডিউচাৰো কেইটোপালমান দিলোঁ, কিয়নো যদি বেছিকৈ ডাঠ হৈ থাকে কালাৰটো ভালকৈ নুঠে। আজি বহুত দিনৰ মূৰত আকৌ কৰিব ওলাইছোঁ, সেইটো কাৰণে এয়া পকাতে সেউজীয়া কাপোৰযোৰ উলিয়াই ল'লোঁ। কালাৰটো স্কিনখনত এনেকৈ অকণমান দি ল'লোঁ, দি লৈ কালাৰটো বহাই দিলোঁ, কিন্তু কালাৰটো ভালকৈ নাই উঠা। ৰিডিউচাৰ অকণমান কম হৈছে, বেছিকৈ ডাঠ হৈ আছে, সেইটো কাৰণে মই আকৌ উলিয়াই আনি আৰু অকণমান ৰিডিউচাৰ দি দিলোঁ। ৰিডিউচাৰ দি আকৌ নতুনকৈ আৰম্ভ কৰিলোঁ। এইবাৰ খুব সুন্দৰ হৈ উঠিছে। এয়া চাদৰখনত মোৰ কৰি হৈ গ'ল, এইবাৰ মেখেলাখনত কৰিছোঁ। আপোনালোকক এটা দেখুৱাই দিছোঁ কি সুন্দৰকৈ উঠিছে আৰু খুব ভাল লাগিছে কাপোৰযোৰ। থেংক ইউ।